আমাৰ ভিডিঅ'বোৰ চাব মোক ফেচবুকত পুলিচ কৰিবা তুমি তুমি পুলিচ হবা দৌৰি গুড মৰ্নিং এতিয়া পাতিছে 5টা আৰু আজি মই সোনকালে উঠিছো দিনটো ভাল কৰিব লাগিব যেনে উঠিছো 3:30 এলাৰ্ম থৈছো যেনে এতিয়া উঠিছো আৰু এইপিনে বৰষুণ ৰ'ব দেখাইছে আৰু এইপিনে পুৰা বৰষুণ আজি আমাৰ ধান চা কথা আছিলে সেই সাৰ দিনাখনে মানে ধান চা কথা সেইদিনাখনে বৰষুণ এয়া খেতি নহ'ব আমাৰ আকৌ মানুহ দেৰিকে উঠে দেই আৰু এতিয়া প্ৰথম কামটো হৈছে ৰাতিপুৱা কুহুমীয়া গৰম পানী খোৱা এতিয়া আৰু এতিয়া অকল গৰম পানী নহয় মই মানে আগতে ৰাতিপুৱা সদায় মানে যিমান পাৰোঁ মিঠি গুটি আৰু জিৰা পানী খাব ট্ৰাই কৰোঁ ভাল আমাৰ পেটৰ কাৰণে বডিৰ কাৰণে মাজতে কিন্তু বহুত দিন খোৱা নাই আকৌ আজিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু সেইটো বহুত ভাল হয় আপোনাৰ গেছ চেছ থাকিলেও শেষ হ'ব আৰু বেছি ভোকো নালাগে ফেটখিনিও শেষ কৰে ভাল গুগলত চাই ল'ব পাৰিব এইপিনে জিৰাও হৈ গ'ল এইখিনি চাকি খাব লাগিব কিন্তু গৰম পানী খাওঁ মানে এনেকৈ অলপ অলপ গৰম পানী খোৱালৈকে নাচাকোঁ অলপ সময় থাকোঁ আৰু এতিয়া মই বাহিৰত বহি খাম মই মানে ৰাতিপুৱা সময়খিনি এনেকৈ ভাল পাওঁ বাহিৰত ধুনীয়াকৈ বহি পানি অলপ সময় বাহিৰত অকণমান নহ'ব পাৰে আধা ঘণ্টা এঘণ্টা বহি দিওঁ এনেকৈ ভাল লাগে এনেকৈ এইটো সময় এনেকৈ বাহিৰত বহি অকলে খাই বুলি নহয় আৰু কিবা ভাল লাগে শান্তি লাগে ঠাণ্ডা পৰিৱেশ দেৰিকৈ উঠিলে বোলে দিনটোৱে শেষ আৰু মই মোৰ মানে ব্লগখিনি ৰাতিপুৱা 7টা বজাত আপলোড কৰিম সদায় কৰিব চেষ্টা কৰিম অলপ ভাল কৰিব লাগিব কোৱালিটিটো ইমান ভালকৈ নোৱাৰোঁ বাৰু হ'লেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু এয়া মিঠি গুটি আৰু জিৰা বৰষুণটো বেছি হ'ল মানে ভিতৰলৈ সোমাই আহিলে ব্লাৰহে হ'ল বৰষুণ পুৰা বেছি হ'ল সেইকাৰণে বহি থাকিব নোৱাৰিলোঁ আৰু এতিয়া ৰুমটো অলপ ভাল কৰি লওঁ তাৰপিছত চাহকাপ খাই ল'ব লাগিব চাহকাপ মেইন চাহ নোখোৱাকৈ একো নহয় ন আৰু এতিয়া 6টা বাজিলে আমাৰ মানুহ উঠাই নাই আকৌ দেই আমাৰ মাটো উঠোঁতে 8টামান বাজে কিনো কৰিব শুয়ে থাকক ন আৰু টোপনিটো পূৰ হ'লে দিনটো মানে গাটো ভাল লাগি থাকে সেইকাৰণে মই মাক সোনকালে ইমান নুঠোঁ আৰু আমাৰো মা মানে সোনকালে উঠা অভ্যাস নাই সেইবাবে আমাৰ মা আলহীত থাকিব নাযায় দেৰিকৈ উঠে যে দেৰিকৈ শুব দেৰিকৈ শুৱে মানে কি আৰু মোবাইল চাই শুৱে বেলেগ কাম বা একো নাই দেৰিকৈ উঠিব তাৰপাছত শাকনি বাৰীত লাগিব কিবা কিবি এটা কৰি থাকিব আৰু তেনেকৈ খুচৰোঁতে মা আমাৰ বহুত টাইম হয়গৈ আৰু পঢ়া ডাইনিং টেবুল আমাৰ মানে ডাইনিং ৰুমটো আজি ভাল মানে হোৱাগৈ নাই মানে এখন সজাব পৰাকৈ সেইকাৰণে মই এইখনেই ইউজ কৰি আছোঁ কিন্তু এখন ক'বলৈ সেই কিতাপ আছে একো পঢ়া নাই বহুত দিন একো কিতাপখন নামেই উলিওৱা নাই কিন্তু আজিৰ পৰা ট্ৰাই কৰিম আৰু ভাবিছোঁ বহুতখিনি ক্লাছ পেণ্ডিং আছে মানে পঢ়া বুলি নকয় এইটো ক্লাছখিনি শেষ কৰিব লাগিব প্ৰথমতে তাৰপাছতে পঢ়াখিনি হ'ব প্ৰথমতে ক্লাছ শেষ কৰিব লাগিব হেল্ল' মোৰ এডাল কিতাপ থোৱা ৰেক ফ্লিপকাৰ্টৰ পৰা নাই অনলাইন কিন্তু ধূলি হৈ যায় চব এনেই ইষ্টাৰ সজাহে থৈছোঁ দেই ভাগ ভাগকৈ কিন্তু পঢ়া নামত একো নাই হোৱা যিহে চিন্তা হৈ থাকে যেতিয়াই পঢ়িম বুলি ভাবোঁ সেইদিনাখনেই চিন্তা হয় আৰু মই মনত চিন্তা থাকিলে পঢ়া শুনা এইবোৰ কৰিব নোৱাৰোঁ দেই ধূলিখিনিকে মচি দিওঁ কিতাপখনো ভাল পাব যদি আৰু এতিয়া চাহটো বনাই খাই লওঁ আৰু মই মানুহজনী ওখ আৰু মই এইডাল কিডাল ষ্টেণ্ডডাল ইমান ভালকৈ মেনেজ কৰিব নোৱাৰোঁ এইটো টানিব থাকে পিছলৈ গৈ থাকিব তাৰপিছত এইটো গেপ হৈছে
এইখিনি উঠিব চাগে সমান হ'ব কিন্তু মোৰ এই দাঁত দুটা ধুনীয়াই লাগে দেই হাঁহিলে চবে কয় আৰু নিজে নাজানো নিজেও ভাল দেখোঁ কিন্তু এই দুটা কি কৰা হ'ব ইমান ভালকৈ এতিয়ালৈকে ভবা নাই এইটো ঠিক হৈ লওক মোৰ চাহো হৈ গ'ল আৰু মই চচটোত ডাইৰেক্ট চাহপাত নিদিওঁ কাৰণ চচটো বেছি লেতেৰা হ'ব একাপ চাহে মই গ্লাছত চাহ দি পানী চাহপাত দি পানী দি দিওঁ ইহে মেৰি অভি চাই চাহকাপ খাই পিনিহে কিবা কি কৰিম আৰু এতিয়া মই চামথিং কৰিম আৰু চামথিং কৰাটো নিজৰ মনৰ কাৰণে বহুত ভাল হয় নিজে বহুত মানসিকভাৱে বহুতখিনি শান্তি লাভ কৰে আৰু এনেকুৱা নহয় যে মই এতিয়াহে কৰিছোঁ মই সদায় কৰোঁ অলপ সময় কিন্তু এতিয়া মানে এইটো ৰেকৰ্ডিং কৰিছোঁ যাতে মই একদম কনচিষ্টেণ্টলি এইটো কৰিব পাৰোঁ তাৰপিছত কাউণ্টাৰ ক্লাছ গোটেই কৰিম नाम जापक व्यक्ति का स्वभाव ऐसा हो जाता है कि जबते उसकी स्थिति ऐसी हो जाती है कि जीवन में कष्ट आता है विपत्ति आती है आपत्ति आती है और वो सुन्न हो जाता है उसको फर्क नहीं पड़ता था वो सहना सीख जाता है बस इतना अंतर है कि संसारी व्यक्ति कष्ट सह नहीं पाता और नाम जापक व्यक्ति जीवन में आने वाले बड़े से बड़े विषाद को भी सह लेता है नाम कष्ट को दूर करता है वो बात की बात है नाम सहना सिखा देता है जूझना सिखा देता है भजन लड़ना सिखा देता है তাৰপাছত মই ৰুটি বেলি দিলোঁ মায়ে বনাই দিলে ৰুটি খাই পিনি আকৌ আম খালোঁ মানে আম শেষ হোৱাৰ ছিজন যে একেবাৰে খাই মেলি আজৰি হৈ লৈছোঁ আৰু আমাৰ মায়ে কিবা এটা নহয় কিবা এটা মানে উলিয়াইহি তাৰপাছত আম খাই গৈছিলোঁহে আকৌ খুৰাহঁতৰ ঘৰৰ মোৰ ভণ্টি আহিলে তাইকো আকৌ মায়ে আম কাটি দিলেহি আম খালোঁ লগতে চাহৰ ৰুটি ল'লোঁ কথা এটা উলিয়ালোঁ ছ'চিয়েল মিডিয়াৰ কথা আমাৰ কোন ফেমাছ কোনে কি কৰি আছে কোনে পইচা পাইছে এতিয়া বেছিকৈ সেইবোৰে চলি আছে আৰু চুলিখিনি মোৰ পৰা চেপেটা হৈ আছে হয় ন পুৰা বেনীটো টাইটকৈ কাটি থোৱা আছে দিনটো আম খোৱাৰ পৰা চাহ খোৱাৰ পৰা ভাত ৰুটি খোৱাৰ পৰা চব কৰিলোঁ কিন্তু কিতাপত বহিবলৈ নহ'লগৈ আৰু কিতাপ পঢ়িমকৈ উলিয়াবলৈ এলাহ লাগিলে এতিয়া মাৰ লগত শাক বুটলি অ' মা দেৰি হ'ব কেতিয়া সেইজনী আমাৰ দীপালী বাইদেউ খুচৰা ধানবোৰ কি হ'ল বাৰু আছে ভাত কেৰেলা আছে ৰাতিলৈ হাত হৈ যাব ডাংবডিও ছিঙি পেলাবি অ' আছে ন ডাংবডি সেইজনীক ভিডিঅ'ত উঠোৱালো তাই হেনো চুলি ভাল কৰি লয় গেলা এই নৰ্মেল ভ্লগ ভ্লগ বনাইছো ৰিয়েল তই অলপ চুলি ভাল কৰি ওলাবলৈ ৰিল বনোৱা নাই নহয় কি হ'ল টেষ্টটো কি হ'ল লেঙুৱাই আহিছো ৰিটাৰ্ণ কৰা হেৰিটো যে চোলাটোৰ পইচাটো সোমাই গ'ল এইটো মানে কি হ'ল কেছটো এই মানে সেই চেইন যে এপটো ওলাইছে ফ্ৰী কাপোৰ দিয়া কাপোৰ অৰ্ডাৰ দিছিলে ডাঙৰ কাপোৰ এসোপা আহিলে ৰিটাৰ্ণ কৰিছে আৰু সেইটো পইচা আৰু কালি ভৰি চাওঁ কেনেকৈ দুখ পালি আকৌ দৌৰিবলৈ গৈছিলো ভূতে টানি নিলে নি দুদিন দৌৰিবলৈ গ'লে ভৰি ভাঙিয়ে আহিলে মানে মই যাব নোৱাৰো পুলিচ কৰিবা তুমি তুমি পুলিচ হবা দৌৰিব নাজানা চোলাটো আজি ঘূৰাই দিলে নহয় চোলাটো নিলে পইচাটো সোমালে এটা পইচা আকৌ ইটো নিব চাগে পাছত সেইটো ইমান দামী নাছিলে নহয় মই এতিয়া যিটো নিদো নে সেইটো আকৌ দামটো সস্তা যদি ইমান ধুনীয়া জোখত আহিছে কাপোৰটো ভাল দামটো অকমান ভাল হ'লে মানে কাপোৰটো ডাঙৰে আহে আৰু সেইবোৰ চোলা ডাঙৰে আহে ন বেলেগ 100 টকা সোমাইছে বুলি কৈছে তাই সিহঁতি এবাৰ ইউজ কৰি আহি থাকিব মোৰতো অহাই নাই মোলৈ নাহে আৰু পোৱাবোৰে পায়ে থাকিব মই ইউটিউবত পইচা ঘটিম মোৰ ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব না কৰি দিব ৰূপজ্যোতি ভ্লগ বুলি আছে নেকি দিদি ৰূপজ্যোতি ভ্লগ মোক ফেচবুকত আমাৰ ভিডিঅ'বোৰ চাব আকৌ বুলি ক আমাৰ ভিডিঅ'বোৰ চাব পপি বৰুৱা ফেচবুকত ফ'ল' কৰি দিব মোৰ ইমান ভিউচে নাহে যেনেকে কৈছ নতুন চেনেলহে মোৰ তাইতো কৰি দিব ৰূপজ্যোতি বৰুৱা বুলি আছে মোৰ ইউটিউবত কৰিলেও হ'ব মোক ফেচবুকটোত ফ'ল' কৰি দিব বৰুৱা পপি বুলি আছে
কৰি দিলে হ'ব আৰু মোৰ ভয় ইউটিউবটো দিদি ৰূপজ্যোতি এইটো মোৰ একাউণ্ট দেখিছে এনেকে দিলে উল্টা আহিব ধন দিলো বৰুৱা পেপচি নাই পপি বৰুৱা পপি তুইনো আছে বহুত ল'ৰা হ'লেও আৰু লাগে মানুহ মোৰ মানে এক্সাম হৈ আছিলে মই নিদিয়া হৈ গৈছিলো মানুহবোৰে মোক পাহৰি থাকিলে এতিয়া আকৌ ফ'ল' নহা হৈ থাকিলে নহয় এতিয়া আকৌ মানে ফ'ল' চল আহিব লাগে ভিউজ তেতিয়াহে ভাল লাগিব এতিয়া মোৰ এক্সামো শেষ মই বনাম আৰু খালি পিন্ধিলে ভৰিটো ফনি লাগি যায় মানুহে কোলা ৰচি পিন্ধিয়ে থাকে দেখোন কোলা ৰচি পালে আকৌ মুখ নেলাকা বুলি কয় মানুহে সৰু ল'ৰা ছোৱালীবোৰে পিন্ধি ডাঙৰ মই পাইছিলো ডাঙৰবোৰে পিন্ধিব নালাগে বুলি ফনি লাগি যায় আমাৰ শনিও নালাগে মুখো নালাগে ধুনীয়া হলেহে মুখ লাগিব ধুনীয়া ছোৱালীবোৰে মানে বগা ছোৱালীবোৰে কোলা ৰচি পিন্ধি থকা জিলিকি থাকে আমি যদি কোলা এনেও কোলা আৰু যদি কোলা ৰচিডাল পিন্ধি থাকো কি হ'ব আৰু দেৱলৈ পালে বহুত হিংসা লাগে বহুত ইমানবোৰ কেনেকে কৰে মানে আমাক অকমান হেৰি কৰিব বোৱাৰী মানুহজনীয়ে ইমান মানে ভাইৰেল হৈ গৈছে আমাক অকমান জীয়ৰী ছোৱালীজনী উন্নতি কৰি দিব নোৱাৰে তাই কষ্ট কৰিছে আকৌ মানুহে তাইক মানুহে এনেই ট্ৰল কৰিলে বইল কৰি খোৱা তাই কষ্ট কৰিছে আকৌ তাই মিঠাতেলৰ খেতি কৰে তাৰপিছত আলু খেতি কৰে কিমান কি কৰে আকৌ মানুহটোৱে তাইক মানুহটোৱেও তাইক ভিডিঅ' বনাই দিয়ে আমিও খেতি কৰিছো তেতিয়াহ'লে ভাল কৰা কিমান খেতি কৰিছো আমাৰ মায়ে ভাত কেলা চিঙিছো দেখাই দিয়ে আকৌ ভাত কেলা এতিয়া বিচাৰি দেখুৱাই দিছো চিঙিছো আমাৰ মা ভাত কেলা দাংবডি কিমান খেতি কৰিছে আমাৰ আকৌ ভাইৰেল কৰি দিয়ক আকাশখন মানে ধুনীয়া লাগিছে চা এই চাইডটো ৰঙা ৰঙা লাগিছে মানে বেক কেমেৰাটো বহুত ধুনীয়া আহে দি থোৱা নিবহি দিবা দেখোন দাম বাঢ়িলে চাগে চিনাজু উঠিব থোৱা ভাত কেলা আছে জানো দেখোন ভাত কেলা ওপৰত আছে মা এতিয়া নেদিয়ে দক্ষিণ পা হ'ব ধৰ ৰাতিলে এসাঁজ হলেই হ'ব এই ভাত কেলা দুটাহে পালি অকল ফুড চেলেঞ্জ এটা কৰিম দেই তই খাবই নোৱাৰিম নহয় খাব পাবো খাম ম'ম' চম' খাব পাৰিম ম'ম' মেগী চাওমিন খাব পাৰিম খাবলৈকে নাপাম কোকো কোলা সেইবোৰ খাব পাৰিম নহয় ভাইটিয়ে খাব নালাগে ৰাইকৰ সন্ধ্যাহে খাবহি লগত খাব নোৱাৰা দেই লগত খালে খাবি ভাত খোৱাদি খাব ভাত বৰ তেনেকে খাই এই হেৰি কৰিম আকৌ পোলাও চোলাও তেনেকে কৰি পাৰিম কোকো কোলা চিপছো খাব নোৱাৰো ভালকে হলেও কোমল বস্তুবোৰ খাব পাৰিম নহলে কেক এটা আনি ল'ম নেকি 200 টকীয়া একেবাৰতে খাই লৈ গুচি যাবি খাবলৈ নাপাম কেক তেনেকে কেক এটা হেৰি কৰি পাৰিম ভাইৰ লগত চেলেঞ্জ কৰিবি পানী পুৰি খোৱাত ভাইৰ লগত চেলেঞ্জ কৰিবি মোক ইনষ্টাগ্ৰামটোত ল'ৰা এটা কৈছে বোলে তুমি বাংলাদেশী নেকি মই চেল্ফি বুলি কৈছে কিয় বাংলা দেখিলে তাক পাকিস্তানী বুলি ক'ব লাগিছিলে আকৌ নহয় তুমি পাকিস্তানী নি বুলি ক'ব লাগিছিলে মই বাংলা দেখি তুমি পাকিস্তানী নি বজাৰত বস্তু দাম সস্তাহে হ'বলা জেগাডোখৰ ধুনীয়া দিছে অকণ লাজ লাগে দেই হেল্ল' তোৰ নাহেচোন দিদি হেৰি ইয়াত ক'ত আপোনাৰ সেই চাউণ্ডটো ইয়াতে হেৰি আছে ইয়াত লগালে মই হেল্ল' ছোৱালী ইয়াত লগালে আমাৰ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ৰূপজ্যোতি বৰুৱা মানে কোনোবা এটা মেছেজ দিছে ইনষ্টাগ্ৰামত তুমি বোলে বাংলাদেশী তুমি বাংলাদেশী হয় চাগে তৰা পাকিস্তানী বুলি কবি আকৌ মই বাংলাদেশী তুমি পাকিস্তানী বুলি কবা বজাৰত বস্তু দাম সস্তাহে হ'বলা হেল্ল' তোৰ নাহেচোন দিদি হেৰি ইয়াত ক'ত আপোনাৰ সেই চাউণ্ডটো ইয়াতে হেৰি আছে ইয়াত লগালে মই হেল্ল' ছোৱালী ইয়াত লগালে আমাৰ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ৰূপজ্যোতি বৰুৱা